নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলৰ মাজলৈ। বহুদিনৰ মূৰত আজি আচলতে কিছুমান বিশেষ ঘৰুৱা অসুবিধাৰ বাবে মই ভিডিঅ'সমূহ দিব পৰা নাছিলোঁ। পুনৰ চেষ্টা কৰি যাম ভিডিঅ'সমূহ দিবলৈ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি আমি শিকিম চাপৰ নে চেও। আচলতে কিছুমান নাচনীয়ে যে কয়, দাদা এই পেপা পিছৰ চাপৰটো বজাই দিবচোন, আৰু কিছুমানে যে কয়, ঐ আমুক চাপৰটো বজাচোন। আচলতে সেইটো চাপৰ বুলি ক'ব লাগিছিলে নে চেও বুলি ক'ব লাগিছিলে? আজি আমি তাকে আলোচনা কৰোঁ আহক। চাপৰ কোনটো আৰু চেও কোনটো? আমি প্ৰথমতে চেওটোকে শিকি লওঁ। চেও তাকে বোলে যাৰ আৰম্ভণি আৰু শেষ থাকে, তাকে চেও বোলে। যেনে এইটো শেষ হৈ গৈছে, আৰম্ভণি হৈছে আৰু শেষ হৈছে, এইটোকে চেও বোলে। আমি সাধাৰণতে কওঁতে ভুলকৈ কওঁ, ঐ আমুক চাপৰটো বজাচোন, তামুক চাপৰটো বজা। এইটো নহয়, আচলতে এইটোক চেও বুলি ক'ব। ঐ আমুক চেওটো বজাচোন। সেইবোৰ যাৰ আৰম্ভণি আৰু শেষ থাকে তাকে চেও বুলি। আৰু চাপৰ হৈছে আগতে মানে বিহু আহিলে ঢোলটো ধোৱা চাঙত, আগতে বিহু শেষ হ'লে মানে ঢোলটো ধোৱা চাঙত তুলি থৈ দিয়ে। আকৌ বিহু যেতিয়া পুনৰ আহে, তেতিয়া ঢোলটো ধোৱা চাঙৰ পৰা নমাই পেলাই ঢুলীয়াবিলাকে এনেকৈ চপৰিয়াই চায় মানে। এনেকৈ চপৰিয়াই চায়, এই চপৰিয়া চেওটোকে চাপৰ বুলি কয়। গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো নতুন আগন্তুক ভিডিঅ'বোৰ পাবৰ বাবে, আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু এপিছ'ড 1, এপিছ'ড 2, এপিছ'ড 3 এনেকৈ ছিৰিজ হিচাপত ভিডিঅ'বোৰ যাব মানে। গতিকে আশা কৰোঁ চাব বুলি, আপোনালোকে ভাল পাব, মৰম দিব। ঠিক আছে, আজিলৈ তেন্তে এৰিছোঁ। অহা মাহত মই দিম 51টা বোলৰ বিভিন্ন ধৰণৰ এপিছ'ড 1, এপিছ'ড 2, এপিছ'ড 3 এনেকৈ যাব। 51টা বোল, নতুন ধৰণৰ ঢোলৰ বোলসমূহ এনেকৈ শিকাবলৈ চেষ্টা কৰিম।